নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। আপোনালোকে বাৰু মোৰ সাধুবোৰ চাই কেনেকুৱা পাই আছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আজি বলকচোন এজনী মালিনী আৰু এজোপা ফুলৰ সাধুটো উপভোগ কৰোঁ। এখন গাঁৱত এজনী মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুল গছ ৰুইছিল। তাই সেই গছজোপা নিতৌ ইমান পতি কৰে, তথাপিও তাত ফুল নুফুলে। সেই দেখি তাই ফুল গছজোপাক এদিনাখন সুধিলে, অ' গছ, ফুল নুফুলনো কিয়? তেতিয়া গছে উত্তৰ দিছিল, মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খাই কিয়? তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিছিল, অ' গৰু, ফুল গছৰ আগ খাৱনো কিয়? তেতিয়া গৰুৱে উত্তৰ দিলে, গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়? তাই আকৌ গৰখীয়াৰ ওচৰলৈ গৈ গৰখীয়াক ক'লে, অ' গৰখীয়া, গৰু নাৰাখনো কিয়? গৰখীয়াই ক'লে, ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়? তেতিয়া তাই আকৌ ৰান্ধনীৰ ওচৰলৈ গৈ ৰান্ধনীক ক'লে, অ' ৰান্ধনী, ভাত নিদিয়নো কিয়? তেতিয়া ৰান্ধনীয়ে ক'লে, খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়? তাই খৰিকটীয়াৰ ওচৰলৈ গৈ আকৌ খৰিকটীয়াক সুধিলে, অ' খৰিকটীয়া, খৰি নিদিয়নো কিয়? তেতিয়া খৰিকটীয়াই ক'লে, কমাৰে যে কুঠাৰ নিদিয়ে, মইনো দিম কিয়? আকৌ তাই কমাৰৰ ওচৰলৈ গৈ ক'লে, অ' কমাৰ, কুঠাৰ নিদিয়নো কিয়? তেতিয়া আকৌ কমাৰে ক'লে, এঙাৰীয়াই যে এঙাৰ নিদিয়ে, মইনো দিম কিয়? তেতিয়া আকৌ তাই এঙাৰীয়াৰ ওচৰলৈ গৈ এঙাৰীয়াক সুধিলে, অ' এঙাৰীয়া, এঙাৰ নিদিয় কিয়? তেতিয়া এঙাৰীয়াই ক'লে, মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষুণ দিয়ে কিয়? তেতিয়া তাই মেঘক সুধিলে, অ' মেঘ, বৰষুণ দিয় কিয়? তেতিয়া মেঘে ক'লে, ভেকুলীয়ে যে তুৰতুৰাই, মইনো নিদিম কিয়? তেতিয়া তাই ভেকুলীৰ ওচৰলৈ গৈ ভেকুলীক সুধিলে, অ' ভেকুলী, তুৰতুৰাই থাকনো কিয়? তেতিয়া ভেকুলীয়ে ক'লে, বোকা ৰীতিটো মইনো এৰিম কিয়? মই কৰোঁ তুৰ, মেঘে গাজে ঘূৰ, বৰষুণ নাহে